নহয় চোৱা সমস্যাটো আমি সমস্যা বুলি চবেই ল'ব লাগিব আৰু এই সমস্যা ধুনীয়াকৈ সমাধানটো হৈ যোৱাতে আমি চবেই বিচাৰিব লাগিব खुलुमबाय रायजोफोर भिडिअ खालामनाया दिनैहाय 20 दिनसो जाबायमोन सम मोनाखैमोन दिनै सम मोननायलाय नोंथांमोननो फिसा मोनसे आपडेट लानानै फैदों दासान्दै फेसबुक इउट्युब निउस लाइभफोराव जोंहा मोनद' हारिसाफोरा एसटि मोननांगौनि दाबि खालामनायखौ गोरानिख्रुइ गोरा खालामनायखौ नुनो मोनगासिनो दं नङा होमबा दा मोनद' हारिसाफोरा एसटि दाबिनायनि खोथाखौ साइडआव दोनथ' जोंनिनो मानगोनां बिटिसिनि चिफ हाग्रामा महिलारि सारा गावनि राजनीति मुलाम्फानि थाखाय खुदका थांनानै मोनद' हारिसाफोरनो हानि पाट्टा आरो एसटि जासिहैनायखौ नुनो मोनदों बिटिसिनि दैदेनगिरि लिडार हिसाबै बेफोरबायदि खोथा बुंनाया बिटिसिनि रायजो राजा आरो ट्राइबेल एसटि माहारिनि बिखायाव आघात होनाय जादों आरोना आसाम सरकारनि बुंथिगिरि जोंनि बर'निनो मानगोनां बिश्वजित दैमारि सारा सरकारा एसटि होनो नाजानायनि सायाव फंनैसो मा खोथा बुंदों नोंथांमोना रायलायनो हागोन নহয় চোৱা সমস্যাটো আমি সমস্যা বুলি চবেই ল'ব লাগিব আৰু এই সমস্যা ধুনীয়াকৈ সমাধানটো হৈ যোৱাতে আমি চবেই বিচাৰিব লাগিব গতিকে হেতুৰ কাৰণে চৰকাৰেও ব্যৱস্থা লৈ আছে দল সংগঠনবিলাকো আলোচনা কৰি আছে অকল তেওঁলোকে মানে প্ৰতিবাদ কৰিছে হেতু নহয় তেওঁলোকেও পৰামৰ্শ দিছে মই ভাবো সবৰে পৰামৰ্শ সেইবিলাকক লৈ ফালে নিশ্চিতভাৱে এটা সমাধানৰ সূত্ৰ ওলাব পাৰিব যত জনজাতি সকলৰ মানে যি আপোনাৰ মানে প্ৰটেকচনৰ কথা কৈছে সুযোগ সুবিধাবিলাক যি আছে সেইবোৰ বাহাল থাকাৰ কথা কৈছে নিশ্চয় সেইখিনি ব্যৱস্থাও হ'ব আৰু নতুন জনজাতি সকলৰ যদি মানে কৰিব পৰা যায় নিয়মতে তেওঁলোকে নিশ্চয় মানে যি প্ৰয়োজনীয়তা আছে আৰু তেওঁলোকে জনজাতি হিচাপে যিখিনি প্ৰাপ্য সেইখিনি নিশ্চিতভাৱে চৰকাৰে সেইখিনিও কৰি দিব পাৰিব গতিকে মই ভাবো সেই কাৰণে এটাই আনটোক আমি দখাৰক কৰি থাকিব নালাগে এই সমস্যা সমাধান চৰকাৰৰ দ্বাৰাই হ'ব কাৰণ এটা চৰকাৰী স্বীকৃতি জনজাতিৰ স্বীকৃতি হল চৰকাৰী স্বীকৃতি এটো সাংবিধানিক স্বীকৃতি আৰু হেতু চৰকাৰে কৰিব তাৰ কাৰণে প্ৰক্ৰিয়া আছে আমি প্ৰক্ৰিয়াটো অলপ সবে ৰব লাগিব আৰু দিহা পৰামৰ্শ কিবা থাকিলে সকলোৱে আমি ভালদৰে দিহা পৰামৰ্শ দিব লাগে আৰু মই ভাবো তেনেকুৱাকৈ আমি আগুৱাই গলে নিশ্চয় কিবা এটা মেকানিজম উলিয়াব পাৰিব যেটো মেকানিজমত জনজাতিখিনিও সংকিত হ'ব লগা নাই নতুনকৈ জনজাতি যি কলে হ'ব মানে তেওঁলোকেও মানে কাকো শংকা কৰিবলগীয়া নহয় তো চৰকাৰ সবৰ কাৰণে গতিকে চৰকাৰে নিশ্চিতভাৱে সকলৰ ভালৰ কাৰণে চিন্তা কৰিব